নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অষ্টম মানৰ অনুশীলনী 1A2 আলোচনা কৰিবলৈ ওলাইছো। এই অনুশীলনীটোত কুৱেশ্যনবোৰ এনে ধৰণৰ আছিল। প্ৰথমে এই নাম্বাৰ সিস্টেমটোৰ বিষয়ে অলপ জানিব লাগিব। যে আমি জানো যে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি 1 ৰ পৰা ষ্টাৰ্ট কৰো 1 2 3 4 এনেকৈ গৈ থাকে। পূৰ্ণ সংখ্যা বুলি ক'লে আমি 0 ৰ পৰা ষ্টাৰ্ট কৰো 0 1 2 3 4 এনেকৈ গৈ থাকে। অখণ্ড সংখ্যা বুলি ক'লে আমি জানো যে ধনাত্মক আৰু ঋণাত্মক সংখ্যাখিনিক আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। আৰু পৰিমেয় সংখ্যা বুলি ক'লে আমি ডেফিনেশ্যন এটা পাইছো যে p/q ফৰ্মত লিখিব পাৰিলে আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু q does not equal to 0 q কেতিয়াও 0 হ'ব নোৱাৰিব। তো অপৰিমেয় সংখ্যা আমি কোনবোৰ কওঁ পাই √2 √3 √5 এইবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইখিনিকে একেলগে আমি কি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো মই লিখি দিছো যে যিবোৰ সংখ্যাক p/q ৰাশিত লিখিব পৰা যায় য'ত p আৰু q অখণ্ড সংখ্যা আৰু q does not equal to 0 তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। তো পৰিমেয় সংখ্যাৰ উদাহৰণ কেইটামান আমাৰ দিয়া আছে 1/2 3/-2 4/-3 5/6 4 5 - 3 এইবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ কিয়নো আমি ইয়াত 1 লিখিব পাৰো 1 টা তলত থাকে। এতিয়া অনুশীলনী 1 এৰ প্ৰথম কুৱেশ্যনটো আছিল এনে ধৰণৰ স্বাভাৱিক সংখ্যা থোপটো অখণ্ড সংখ্যাৰ থোপটোৰ অন্তৰ্গত। এটো সঁচা কিয়নো স্বাভাৱিক সংখ্যা বুলি ক'লে আমি 1 ৰ পৰা ষ্টাৰ্ট কৰো 1 2 3 4 এইবোৰ হৈছে আমাৰ স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যা বুলি ক'লে আমি ধনাত্মক আৰু ঋণাত্মক সংখ্যাখিনি অখণ্ড সংখ্যা বুলি কওঁ। তো আমি স্বাভাৱিক সংখ্যাখিনি আমি অখণ্ড সংখ্যাৰ ভিতৰতে সোমাই থাকে। সকলো অখণ্ড সংখ্যা পৰিমেয় সত্য অখণ্ড সংখ্যাবোৰ পৰিমেয় হয়। সকলো ঋণাত্মক অখণ্ড সংখ্যা শূন্যতকৈ সৰু সকলো ঋণাত্মক অখণ্ড সংখ্যা শূন্যতকৈ সৰু হয় কাৰণ 0 -1 -2 -3 তো এই গোটেই ঋণাত্মক সংখ্যাবোৰ শূন্যতকৈ সৰু। দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এটো সত্য। কুৱেশ্যন নম্বৰ 212 এই কুৱেশ্যনটো আমাৰ দিয়া আছিল আমি এটো সমাধান কৰিম। পোনপ্ৰথমে আমাৰ ব্ৰেকেটৰ কামটো কৰিম। আমি সদায় এই তিনটা ব্ৰেকেটৰ ভিতৰত প্ৰথমে আমাৰ এই ব্ৰেকেটৰ কামটো কৰিব লাগে তাৰপিছত এইটো তো প্ৰথমতে আমি এই ব্ৰেকেটটো ভাঙিবলৈ চেষ্টা কৰিম। -2/3 টো আছে প্লাসও আছে 3/5 আছে প্লাস আছে মাইনাস আছে -5/6 টো ইয়াত থাকিল। -2/3 টো ইয়াত আছে প্লাস আছে 5 আৰু 6 ৰ আমি লসাগু লম 5 আৰু 6 ৰ লসাগু হ'বগৈ 30 তো 5 এৰে 30 ক ডিভাইড কৰিলে 6 টাইম যাব 6 3 দা 18 এই মাইনাস ডাল ইয়াতে আছে 6 এৰে 30 ক ডিভাইড কৰিলে 5 টাইম যাব 5 5 দা 25 -2/3 ইয়াত আছে প্লাস আছে তো ইয়াতে দেখিছো যে আমি মাইনাসত আছে 25 প্লাসত আছে 18 তো মাইনাসত বেছি আছে গতিকে আমাৰ কিমান বেছি আছে -7 তলত 30 তো এতিয়া আমি 30 আৰু 3 লসাগু লম 30 আৰু 3 লসাগু 30 3 এ 30 ক ডিভাইড কৰিলে 10 টাইম যাব 10 টো -2 লগত মাল্টিপ্লাই হ'ব প্লাস টো আছে ইয়াতে 30 এ 30 ক ডিভাইড কৰিলে 1 টাইম যাব 1 টো -7 ৰ লগত মাল্টিপ্লাই হ'ব তলত 30 থাকি গ'ল 2 10 দা 20 মাইনাসত আহিব প্লাস এ মাইনাস 7 1 দা 7 তো মাইনাসত 20 মাইনাসত 7 মুঠতে মাইনাসত কিমান হ'ব -27 তো এটো আমি লঘিষ্ঠ আকাৰে নিব পাৰো 3 এ 27 ক 9 টাইম 3 এ 30 ক 10 টাইম আমাৰ answer to পালো -9/10 সেকেন্ড কোৱেশ্যনটো আছিল এনে ধৰণৰ ইয়াতো আমি প্ৰথমে এই ব্ৰেকেটৰ কামটো কৰি লম। কোৱেশ্যনটো লিখা আছে কাৰণ এটো যেহেতু ওপৰটো মাইনাস আছে তলটো মাইনাস আমি মাইনাস মাইনাস কেনসেল কৰি এটা পজিটিভ নাম্বাৰ হিচাপে ল'ব পাৰো। তো 7/3 ইয়াত আছে -1/2 আছে এই -2 আছে ব্ৰেকেটটো আমি উঠাই দিম 3/4 হৈ গ'ল +7 তো আমি ইয়াতে লসাগু লম 3 12 4 আৰু 7 ৰ তলত 1 এটা আছে এই গোটেই কিটাৰ লসাগু যদি লম আমি ইয়াতে কৰিছো লসাগু আমি কি পালো 12 এটা 3 এ 12 ক যদি আমি ডিভাইড কৰো 4 টাইম গ'ল 4 টো 7 ৰ লগত মাল্টিপ্লাই কৰিম 4 * 7 12 এ 12 ক ডিভাইড কৰিম 1 টাইম গ'ল 1 * 1 মাইনাস ইয়াত থাকিলে 4 এ 12 ক ডিভাইড কৰিম 3 টাইম গ'ল 3 3 দা 3 * 3 1 এ 12 ক ডিভাইড কৰিম আমি 12 পাম 12 টো 7 ৰ লগত মাল্টিপ্লাই কৰিম তো আমি 7 4 দা 28 1 1 দা 1 3 3 দা 9 12 7 দা 84 তো ইয়াতে আমাৰ পজিটিভ নাম্বাৰ এই দুটা 28 আৰু 84 আৰু নেগেটিভ হল ইহত দুটা
আমি পজিটিভ দুটা প্লাছ কৰিলে 112 পাম আৰু নিগেটিভ দুটা আমি মুঠতে কিমান পাম -10 112 পৰা 10 মাইনাছ কৰিলে 102 তলত 12 থাকিব ইয়াত আমি 6 ৰে ডিভাইড কৰিছো 6 ৰে 102 ডিভাইড কৰিলে 17 পাম আৰু 6 ৰে 12 ক ডিভাইড কৰিলে 2 পাম তো এই ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশলৈ লৈ গৈছো 2 ৰে 17 ক ডিভাইড কৰিলে 8 বাৰ যাব এক বাকি হ'ব তো আমি 1/2 তাৰ পিছৰ কোৱেশ্চন কিটা কৈছিলে যে হয় নে নহয় কোৱা এটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো আমি ইকুয়াল দেখাবলৈ চেষ্টা কৰিম যদি ইকুয়াল হয় আমি হয় বুলি কম আৰু যদি ইকুয়াল নহয় নহয় বুলি কম তো লেফট হ্যান্ড সাইডটো আমি পাতি লৈছো প্ৰথমে আমি এই ব্ৰেকেটৰ কামটো কৰিছো এই ব্ৰেকেটৰ কামটো কৰিছো 3/5 আছে প্লাস আছে 4 আৰু 3 এলসিএম বা লসাগু 12 হৈ গল 4 এ 12 3 বাৰ যাব 3 এ গুণ 3 3 এ 12 4 বাৰ যাব 4 দুগুণ 8 তো 3/5 টো থাকি গল প্লাস টো আছে 8 3 11 তলত 12 তো এতিয়া আমি ইয়াতে কি কৰিম 12 আৰু 5 ৰ লসাগু আমি 60 পাম 5 এৰে 60 12 বাৰ যাব 12 3 গুণ 36 12 এ 60 5 বাৰ যাব 5 11 55 দুইটা যদি আমি এটো প্লাস কৰো আমি পাম 91/60 ঠিক তেনেদৰে রাইট হ্যান্ড সাইডটো আমি কি কৰিম প্ৰথমতে এই ব্ৰেকেটৰ কামটো কৰি লম 5 আৰু 4 ৰ এলসিএম হ'ব গৈ 20 5 এ 24 টাইম যাব 4 3 12 4 এ 5 25 টাইম যাব 5 1 5 ইফালে 2/3 টো ইয়াত আছে 20 থাকিলে 5 আৰু 12 যদি প্লাস কৰো আমি 17 পাম প্লাস আছে 2/3 ঠিক তেনেদৰে আমি 20 আৰু 3 এলসিএম লম 60 20 60 3 টাইম গল 3 17 টা 51 3 60 20 টাইম গল 22 টা 40 তো 60 তো আমাৰ তলত থাকিল এইকিটাতে আমি প্লাস কৰি 91 পাম তো আমি ইয়াত দেখিছো যে দুইটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুয়াল গতিকে আমি হয় বুলি কম দুই নম্বৰ কোৱেশ্চনটো আছিল 3/4 ডিভাইড 2/3 ইকুয়াল টু 2/3 ডিভাইড 3/4 আমি ঠিক আগৰটোৰ দৰে আমি লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইডটো আমি কি কৰিম 3/4 টো আছে ই হৰণ চিহ্নটো আমি কি কৰিম পূৰণ কৰি দিম আৰু তাৰ পিছৰ ভগ্নাংশটো পূৰণ কৰি দিয়াৰ লগে লগে প্ৰতিক্ৰম হৈ যাব উল্টা হৈ যাব 3 টো ওপৰলৈ যাব 3 টো ওপৰলৈ যাব আৰু 2 টো তললৈ আহিব তো 3/2 এতিয়া আমি পূৰণ যেহেতু গতিকে আমি তলে তলে পূৰণ কৰিম ওপৰে ওপৰে পূৰণ কৰিম 4 আৰু 2 মাল্টিপ্লাই কৰিলে 8 3 আৰু 3 কৰিলে 9 ঠিক তেনেদৰে এটো একেদৰে আমি কৰিম এই হৰণটো আমি কি কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে আমি ভগ্নাংশটো উল্টা হৈ যাব 4 টো ওপৰত 3 টো তলত তো আমি তলে তলে পূৰণ কৰিম ওপৰে ওপৰে পূৰণ কৰিম 3 3 দা 9 2 4 দা 8 ইয়াত দেখিছো যে 9/8 আৰু 8/9 দুইটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো ইকুয়াল নহয় আমি লিখিছো নট ইকুয়াল দ্যাট মিন্স এটো নহয় 3 নম্বৰ অংকটো আমি এনেকৈ কৰিম লেফট হ্যান্ড সাইডটো আমি পাতি লৈছো আমি প্ৰথমতে এই ব্ৰেকেটৰ কামটো কৰিম 3 আৰু 6 ৰ লসাগু 6 3 এ 6 ক 2 টাইম গল 2 1 দা 2 6 এ 6 ক 1 টাইম গল 1 1 দা 1 9 1/9 আছে মাইনাস 2 আছে 6 টো তলত আছে 2 পা 1 গল 1 9 আৰু 6 ৰ আমি এলসিএম লম 18 9 এ 18 ক 2 টাইম যাব 2 1 দা 2 6 এ 18 ক 3 টাইম যাব 3 1 দা 3 তো ইয়াত আমি 2 টো যেহেতু পজিটিভ আৰু 3 টো নেগেটিভ গতিকে নেগেটিভত বেছি আছে কিমান বেছি আছে পজিটিভত কৈ -1 বেছি আছে রাইট হ্যান্ড সাইডটো আমি চাম রাইট হ্যান্ড সাইডত আমি ব্ৰেকেটৰ কামটো আগতে কৰিম 9 আৰু 3 এলসিএম হ'ব গৈ 9 বা লসাগু হ'ব গৈ 9 9 এ 9 ক ডিভাইড কৰিলে 1 টাইম যাব 1 1 দা 1 3 এ 9 ক ডিভাইড কৰিলে 3 টাইম যাব 3 1 দা 3 ইফালে মাইনাস আৰু 1/6 টো আছে তো ইয়াতো 1 টো যোগত আছে 3 টো বিয়োগত আছে গতিকে বিয়োগত বেছি আছে কিমান বেছি আছে -2 9 টো তলত থাকিব -1/6 9 আৰু 6 ৰ আমি এলসিএম লম বা লসাগু লম 18 পাম 9 এ 18 ক 2 টাইম যাব 2 2 দা 4 মাইনাস দাল এতে থাকিব এই মাইনাস 2 দাল 6 এ 18 ক 3 টাইম যাব 3 1 দা 3 -4 ইফালে -3 মুঠতে -7 এটো আমি মন কৰিলো যে লেফট হ্যান্ড সাইডত আমি পাইছিলো 1/18 আৰু ৰাইট হ্যান্ড সাইডত পালো গৈ -7/18 গতিকে ইহত দুইটা ইকুয়াল নহয় গতিকে আমি নহয় লিখিছো কোৱেশ্চন নম্বৰ 4 টো আমি লেফট হ্যান্ড সাইডটো প্ৰথমতে লিখি লৈছো লেফট হ্যান্ড সাইডত গোটেইবোৰ দেখিছো আমি যে মাইনাস মাল্টিপ্লাই হৈ আছে বা পূৰণ হৈ আছে গতিকে আমি প্ৰথমতে ব্ৰেকেটৰ কামটো কৰিম 4 টো আছে পূৰণটো আছে তো ই 5 ৰ তলত সদায় 1 এটা থাকে গতিকে আমি তলে তলে পূৰণ কৰো সদায় 2 আৰু 1 যদি পূৰণ কৰো 2 হ'ব 5 আৰু 1 টো পূৰণ কৰিলে 5 হ'ব এতিয়া ইয়াৰ তলতো ঠিক তেনেদৰে ইয়াত 1 এটা লুকাই থাকে গতিকে 2 ৰে আমি 2 টো হল তলৰ আৰু 4 টো হল ওপৰৰ গতিকে 2 ৰে আমি 4 ক কাটিব পাৰো দুবাৰ গল তো 5 2 10 ঠিক তেনেদৰে ৰাইট হ্যান্ড সাইডত আমি কি কৰিম প্ৰথমতে ব্ৰেকেটৰ কামটো কৰিম 2 ৰে আমি 4 ক ধুনিয়াকৈ কাটিব পাৰো 2 টাইম গল 2 1 দা 2 হলে ইনটু 5 আছে তো 5 2 দা 10 দুইটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুয়াল গতিকে হয় কোৱেশ্চন নম্বৰ 5 আমি ঠিক তেনেদৰে এটো আমি কি কৰিম লেখো পক্ষটো লম লেফট হ্যান্ড সাইডটো প্ৰথমতে লম তাৰপিছত ৰাইট হ্যান্ড সাইডটো কৰিম লেফট হ্যান্ড সাইডৰ ক্ষেত্ৰত 16 আৰু 12 ৰ আমি কি কৰিম লসাগু লম 16 আৰু 12 ৰ লসাগু
ইয়াতে আমি কৰিছোৱে 48 পাইছো 16 48ক 3 বাৰ যাব 3 9 গুণ 27 12 48ক 4 বাৰ যাব 4 7 গুণ 28 গতিকে 27 আৰু 28 যোগ কৰিলে আমি 55 পাম ইফালে তলত 48 টো আছে ৰাইট হ্যান্ড সাইডৰ ক্ষেত্ৰত আমি কি কৰিছো 12 আৰু 16 ৰ এলসিএম 48 এ হ'ব 12 এ 48ক 4 টাইম যাব 4 7 দা 28 16 এ 48ক 3 টাইম যাব 3 9 দা 27 দুইটা যোগ কৰিলে আমি 55 পালো তলত 48 তো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তো এটো হয় কোয়েশ্চন নাম্বার 4a ইয়াতে আমাক কৈ দিছিল যে সংখ্যা প্ৰণালী আমি এই নাম্বাৰ কিটা পাইছিলো মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা এই সংখ্যা কেইটাই ক্ৰম বিনিময় বিধিটো যোগৰ ক্ৰম বিনিময় বিধি বিয়োগৰ ক্ৰম বিনিময় বিধি পূৰণৰ ক্ৰম বিনিময় বিধি হৰণৰ ক্ৰম বিনিময় বিধিটো মানি চলে না আমাক সুধিছিলে তো আমি প্ৰথমতে পাইছো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত যোগৰ ক্ৰম বিনিময় বিধি মানি চলে পূৰ্ণ সংখ্যায়ও যোগৰ ক্ৰম বিনিময় বিধি মানি চলে অখণ্ড সংখ্যাও যোগৰ ক্ৰম বিনিময় বিধি মানি চলে আৰু পৰিমেয় সংখ্যাও যোগৰ ক্ৰম বিনিময় বিধি মানি চলে কেৱল স্বাভাৱিক সংখ্যাই বিয়োগৰ ক্ৰম বিনিময় বিধিটো মানি নচলে পূৰ্ণ সংখ্যায়ও বিয়োগৰ ক্ৰম বিনিময় বিধি মানি নচলে অখণ্ড সংখ্যাই বিয়োগৰ ক্ৰম বিনিময় বিধি মানি চলে আৰু পৰিমেয় সংখ্যায়ও বিয়োগৰ ক্ৰম বিনিময় বিধি মানি চলে ঠিক তেনেদৰে আমি এইকিটাও তেনেদৰে পূৰণৰ ক্ষেত্ৰতো আৰু হৰণৰ ক্ষেত্ৰতো আমি কৰিছো বি নম্বৰটো দিয়া আছিল আবদ্ধ বিধিটো মানি চলে নাই এই সংখ্যা কেইটাই এই সংখ্যাবোৰে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাই যোগৰ আবদ্ধ বিধি বিয়োগৰ আবদ্ধ বিধি পূৰণৰ আবদ্ধ বিধি আৰু যোগৰ আবদ্ধ বিয়োগৰ আবদ্ধ পূৰণৰ আবদ্ধ হৰণৰ আবদ্ধ বিধিবোৰ মানি চলে নাই সুধিছিলে তেনে আমি ইয়াতে মই লিখি দিছো ধুনিয়াকে তোমালোকে এবাৰ চাই লবা 2 নম্বৰটো আছিল সহযোগ বিধিটো মানি চলে নাই সুধিছিলে গোটেই সংখ্যা কেইটাই মই ইয়াতে ধুনিয়াকে লিখি দিছো Question number 5 to question number 5 to কৈছিলে যে তলৰ কোনবোৰ আদৰ্শ থাছত আছে সোৱা নথকা বিলাক আদৰ্শ থাছলৈ নিয়া এতিয়া আমি জানিব লাগিব যে আদৰ্শ থাছত থাকিলে বা কেনেকে থাকে আদৰ্শ থাছত থাকিবলৈ হলে আমি কি হ'ব লাগিব দুটা কথা মন কৰিব লাগিব প্ৰথম কথাটো হ'ল কি তলত কেতিয়াও মাইনাস থাকিব নোৱাৰিব আৰু যোনটো আমি ভগ্নাংশটো পাম ভগ্নাংশটো একদম লঘিষ্ঠ আকাৰ হ'ব লাগিব লঘিষ্ঠ হ'ব লাগিব এই দুটা কথা মনত ৰাখিলে হ'ল তলত কেতিয়াও মাইনাস থাকিব নোৱাৰিব আৰু ভগ্নাংশটো লঘিষ্ঠ আকাৰত থাকিব লাগিব তো এই গোটেই কিটাৰ ভিতৰত এই তিনটা ভগ্নাংশ আমি আদৰ্শ থাছত থকা পাইছিলো 3/7 ত এত কতো মাইনাস নাই কাৰণ এটো পজিটিভ হয় ধনাত্মক ভগ্নাংশ হয় তো ইয়াত আৰু এই ভগ্নাংশৰ ক্ষেত্ৰটো মন কৰিলে আমি গম পাম যে ইয়াক আমি একুৰেট ডিভাইড কৰিব নোৱাৰো বা ই লঘিষ্ঠ আকাৰত আছে 2 নম্বৰটো লিখিছা -1/7 গতিকে এইটো এটা নেগেটিভ হয় গতিকে মাইনাস ডাল ওপৰত থাকিলে একো প্ৰবলেম নাই আৰু ই এটা লঘিষ্ঠ আকাৰত আছে 5/11 ও এটা লঘিষ্ঠ আকাৰত আছে আৰু ই এটা পজিটিভ তো বাকি ভগ্নাংশবোৰ আমি আদৰ্শ থাছত কেনেকৈ লিখো এবাৰ চাও 9/-5 এটো আদৰ্শ থাছত নাই কিয় নাই কাৰণ ইয়াত তলত মাইনাস আছে এই মাইনাসটো আমি ওপৰলৈ নিব লাগিব ওপৰলৈ নিবলৈ হলে আমি কি কৰিম উভয় ওপৰত আৰু তলত আমি কি কৰিম -1 এৰে পূৰণ কৰিম -1 এ যদি আমি পূৰণ কৰিম তে পূৰণ কৰিলে 5 * 5 হৈ যাব -এ প্লাস 9 * 9 হ'ব ওপৰ মাইনাসটো থাকি যাব এইটো আদৰ্শ থাছত হৈ গল নেক্সট আমি এইটো এটা এই কোৱেশ্চনটোত ইয়াতো আমি দেখিছো যে ওপৰটো মাইনাস আছে তলতো মাইনাস আছে গতিকে আমি -1 এৰে ওপৰ তলে পূৰণ কৰিলে আমি এইটো এটা আদৰ্শ থাছত পাম তাৰ পিছৰটো দিয়া আছিল -2/4 -2/4 মাইনাস ডাল আমাৰ ওপৰত আছে একো প্ৰবলেম নাই গতিকে আমি এক লঘিষ্ঠ আকাৰলৈ নিলে হৈ গল আমি দুইটাকে হৰণ কৰিলে আমি পামগে -1/2 এইটো এটা আদৰ্শ থাছত থাকিব তাৰ পিছৰ কোৱেশ্চনটো আছিল 16/-24 তো প্ৰথম আমি কি কৰিম এই মাইনাসটো ওপৰত নিবলৈ চেষ্টা কৰিম তো -24 * -1 আৰু ওপৰটো -1 এৰে পূৰণ কৰিলে আমি কি পাম এই মাইনাসটো গৈ ওপৰলৈ আহিব ইয়াক এতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিব লাগিব দুইটাকে যেহেতু 8 এৰে ডিভাইড কৰিবলৈ পাৰো গতিকে আমি 8 এৰে ডিভাইড কৰি দিলো তেতিয়াতে আমি -2/3 পালো এটো এটা লঘিষ্ঠ আকাৰলৈ আদৰ্শ থাছলৈ আহি গল তাৰ পিছৰ কোৱেশ্চনটো আছিল ইয়াত একো প্ৰবলেম নাই মাইনাস ডাল ওপৰত আছে আমি কি কৰিম ইয়াক লঘিষ্ঠ আকাৰলৈ নিলে আমি আদৰ্শ থাছত পাম 9 এৰে দুইটাকে ডিভাইড কৰি দিছো আমি -1/9 পালো এটো এটা আদৰ্শ থাছত আমি পালো 6 নম্বৰ কোৱেশ্চনটো আছিল তলৰ প্ৰতিটো সংখ্যাৰ যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত উলিওৱা তো যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীতনো কি যোগাত্মক বিপৰীত বুলি ক'লে ধৰো আমি যদি আমি 4 এৰ যোগাত্মক বিপৰীত খুদু তেতিয়া আমি ক'ব লাগিব -4 কিয়নো 4 আৰু ইহত দুটাক যেতিয়া প্লাস কৰিম আমি 0 পাব লাগিব আৰু গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত
যদি আমি 4 ৰ গুণাত্মক বিপৰীত খুদু তেতিয়া আমি কম কি 1/4 ইহন দুটাক যদি আমি মাল্টিপ্লাই কৰো কাটা কাটি গৈ 1 পাব লাগিব তো এটা কথা মনত ৰাখিব লাগিব যোগাত্মক বিপৰীত হ'বলৈ হলে দুইটা যোগ কৰিলে আমি 0 পাম আৰু গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত দুইটা পূৰণ কৰিলে আমি 1 পাম তো 3/5 ৰ যোগাত্মক বিপৰীত হ'ব গৈ -3/5 কিয়নো 3/5 আৰু -3/5 যদি আমি যোগ কৰো 0 পাম 3/5 ৰ গুণাত্মক বিপৰীত হ'ব আমি এটো ভগ্নাংশটো উল্টা কৰি দিম 5/3 ইহন দুটাক যেতিয়া আমি পূৰণ কৰিলে আমি কি পাম 1 পাম ঠিক তেনেদৰে আমি এইকিটা এনেকৈ কৰিছো -4/11 ৰ যোগাত্মক বিপৰীত হ'ব 4/11 -4/11 ৰ গুণাত্মক বিপৰীত হ'ব 11/-4 -a/b ৰ যোগাত্মক বিপৰীত a/b -a/b ৰ গুণাত্মক বিপৰীত b/-a -16 ৰ যোগাত্মক বিপৰীত 61 -61 ৰ গুণাত্মক বিপৰীত 1/-61 7 নম্বৰ কুৱেশ্যনটো আছিল এনেকুৱা তলৰ সংখ্যা দুটাৰ প্ৰতিটোৰে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লেখা সমতুল্য পৰিমেয় সংখ্যা ওলাবলৈ একদম ইজি আমি কি কৰিম এই ভগ্নাংশটোৰ সমতুল্য ওলাব লাগে যেহেতু সমতুল্য ভগ্নাংশ ওলাব লাগে গতিকে আমি ইয়াত 2 ৰে প্ৰথম ক্ষেত্ৰত আমি 2 ৰে পূৰণ কৰিলে আমি -6/22 পালো এবাৰ 3 ৰে পূৰণ কৰিছো -9/33 পালো এবাৰ আমি -4 ৰে মাল্টিপ্লাই কৰিছো গতিকে আমি -12/4 পালো আমি এই তিনটা ইয়াৰ সমতুল্য ভগ্নাংশ আমি এই তিনটা পালো এনেকৈ আমি বহুত ওলাব পাৰো 31 ৰ আমাৰ সমতুল্য ভগ্নাংশ ওলাব দিছে গতিকে 31 ক আমি 31/1 বুলি লিখিব পাৰো ইয়াতো ঠিক তেনেদৰে 2 ৰে দুইটাতে মাল্টিপ্লাই কৰিছো 62/2 পালো 31 আকৌ ইয়াক আমি 3 ৰে মাল্টিপ্লাই কৰিছো 93/3 পালো এবাৰ আমি 4 ৰে মাল্টিপ্লাই কৰিছো 124/4 পাইছো 9/3 ক আমি 9/3 ৰ তিনটা সমতুল্য ভগ্নাংশ ওলাইছো একেদৰে এবাৰ 2 3 আৰু 4 ৰে মাল্টিপ্লাই কৰিছো এবাৰ আমাৰ কোৱেশ্চন নম্বৰ 8 টো কৈছে যে সত্য নে অসত্য কোৱা কোৱেশ্চন নম্বৰ 1 টো আছিল এনে ধৰণৰ পৰিমেয় সংখ্যা শূন্যৰ ক্ষেত্ৰত অন্যান্যক স্থিত নহয় শূন্যৰ যদি প্ৰতিক্ৰম বা অন্যান্য প্ৰতিক্ৰম যদি ওলাও আমি কি পাওঁ 1/0 কিয়নো শূন্যৰ তলত 1 এটা থাকে ইয়াক যদি প্ৰতিক্ৰম কৰি দিওঁ 1/0 হ'ব এটা কথা এটো স্থিত নহয় বুলি কৈছে হয় এটো স্থিত নহয় কাৰণ কিয় শূন্যৰ কোনো সংখ্যাকে আমি হৰণ কৰিবলৈ নোৱাৰো গতিকে আমাৰ প্ৰথমটো হ'বগৈ সত্য বি এটা দিয়া আছিল ঋণাত্মক বা যোগাত্মক বিপৰীতটো শূন্য শূন্যৰ ঋণাত্মক বা যোগাত্মক বিপৰীতটো শূন্য হয় গতিকে আমি প্ৰথমটো 8 ৰ 1 টো আমি সত্য বুলি কম 2 নম্বৰটো দিয়া আছিল 1 ৰ অনন্যক 1 হয় এটো সত্য 1 ৰ অনন্যক 1 3 টো দিয়া আছিল -1 ৰ অনন্যক -1 হয় এটো সত্য 4 টো দিয়া আছিল যদি p/q এটা পৰিমেয় সংখ্যা p/q এটা যদি পৰিমেয় সংখ্যা হয় আৰু m belongs to z যত m does not equal to 0 তেনেহলে mp/mq পৰিমেয় সংখ্যাটো p/q ৰ সমতুল্য হয় আমি কি কৰো 2/3 যদি আমি এটা ভগ্নাংশ লৈছো 2/3 যদি আমি সমতুল্য ভগ্নাংশ এটা ওলাও 2 ৰে যদি দুইটাতে ক্ষেত্ৰত পূৰণ কৰো আমি 4/6 পালো তো 2/3 সমতুল্য হ'বগৈ 4/6 তিনে p/q ৰ লগত যদি আমি ইয়াত 2 মাল্টিপ্লাই কৰাৰ দৰে আমি m এটা মাল্টিপ্লাই কৰো তেতিয়া আমি যিটো ভগ্নাংশ পাম সেই ভগ্নাংশটো p/q ৰ সমতুল্যই হ'ব গতিকে 4 টো আমাৰ শুদ্ধ 5 টো কৈছিল যে যদি a b দুটা পৰিমেয় সংখ্যা তেন্তে a + b/2 সংখ্যাটো পৰিমেয় a b যদি পৰিমেয় সংখ্যা দুটা আমি যিকোনো এটা পৰিমেয় সংখ্যা লৈছো 2 আৰু 4 এই পৰিমেয় সংখ্যা কিটা যদি আমি যোগ কৰি 2 ৰে ডিভাইড কৰো যোগ কৰি আমি যদি 2 ৰে ডিভাইড কৰো তেতিয়া আমি কিমান পাম 6/2 মানে 3 এই 3 টো কাৰ মাজত আছে 2 আৰু 3 ৰ মাজত আছে গতিকে কোৱেশ্চন নম্বৰ 5 টো আমাৰ সত্য হ'ব তো এইখিনি আছিল আজি ভিডিওটো যদি ভিডিওটো ভাল লাগিছে তোমালোকে শেয়াৰ কৰি দিবা ধন্যবাদ